প্ৰিয় দৰ্শক মণ্ডলী, আমাৰ মাজলৈ এইবাৰ আহি আছে ভেবেলিয়ে আপোনালোকৰ ওচৰত কেইটামান গীত পৰিৱেশন কৰিব। আপোনালোকে মূৰে কপে হাত দি বহি পেলাই চাই থাকিব। কেনেকুৱা গান গায় আৰু কেনেকুৱা কি কৰে আপোনালোকে চাই থাকিব। এয়া আহি আছে আপোনালোকৰ মাজলৈ লাহে লাহে ভেবেলি প্লিজ কাম। মোৰ মৰমৰ ৰাইজ নমস্কাৰ। প্ৰথমে মই আপোনালোকৰ এটা কথা ক'ব ওলাইছোঁ। মই কিন্তু কথিত ভাষাহে কম, গানটো পিছে মই লিখিততে কম। আপোনালোকে ভালকে শুনি থাকিব। মোৰ মৰমৰ বাইদেউ ভিনদেউসকল, দাদা বৌসকল আৰু মোৰ মৰমৰ ভণ্টি ভণ্টাসকল, চবকে মই কৈছোঁ গানটো যাতে মোৰ ভালকে শুনি বহি থাকে। কাৰণ কিয় মই আজিকালিতো মৰমৰে গানবিলাক, গতিকে মই মৰমৰে গান এটা আৰম্ভ কৰিব লৈছোঁ। আপোনালোকে খালি শুনি থাকক, চুপ থাকি মনে শুনি থাকক। আৰম্ভ কৰিছোঁ মই গানটো। কিবা যদি ভুল ভ্ৰান্তি হয় সামৰি দিব। দিয়ক, হ'ব দিয়ক, মই আৰম্ভ কৰোঁ গানটো। তোমাক মই মাতি আনিলো এটা ভাল গান গাবৰ কাৰণে। ভাবিছিলো তুমি বহুত ভাল গান গোৱা বুলি। এইটো ভাল নহল নহয়, ৰাইজে আমনি পাইছে। এতিয়া তুমি আকৌ এটা ভাল গান গোৱাচোন। দৰ্শকসকল, আচলতে মই কালি তাৰে এখন বিয়া খালো। বিয়া থাকিলে মোৰ মাতটো ভাঙি গেল, সেইকাৰণে অলপ বেয়া হৈছে গানটো। আপোনালোকে ক্ষমা কৰি দিব। মই লোকগান গাব দিছোঁ। লোকগানটো যাতে শুনিকে ভাল পায় আপোনালোকে। প্ৰাণ কৃষ্ণ ভেবেলি, আপোনাক মই নমস্কাৰ এটি কৰিলো। আপুনি ভালে ষ্টেজৰ পৰা নামক। আপোনাৰ মই ভাবিছিলো বহুত দৰ্শকে ভাল পাব আপোনাৰ গান শুনি, কিন্তু এতিয়া দৰ্শকে মোক গালি দিব দিছে, কি এইজনী আনিলে। গতিকে আপুনি সোনকালে ভালে ষ্টেজৰ পৰা নামি যাওক। মোৰ পইচাবিলাক এনে খেলে আপুনি। যাওক। ঐ ভেবেলি, ঐ কি পাগলনি নাই এইবোৰ গান গাইছ। ঐ এসোপাকে শুনিবলৈ মাতিছিলি নেকি? ভেবেলি তই নাম ধুনীয়া চেন্দা তুলি লৈ আহিলি আৰু এইখন গৈছ। বন্ধ কৰ নাম।